আমাৰ যোনটো লাইন মই বেলেগৰ কথা নাজানো বহুত আছে অসমত শিল্পী হিনুকাই লাইনতে চলে মানে আমাৰ এটা ফ্যামিলি টাইপ চলে ৰাজাদাহঁতে জানে মানে ৰাজাদাহঁতেতো এইটো গমেই পায় মানে জুবিন দাই মই যে কৈছো অকলে নাথাকে হোটেলত 5 ষ্টাৰত থাকিলেও জুবিন দাই কয় গোটেইকেইটা আমি একেলগে থাকিম আমি য'ত থাকিম একেলগে এটা ফ্ল'ৰত থাকিম আমাৰ গাড়ী চালক কেইজনে আমাৰ লগত থাকে আমি যেনেকুৱা লগত থাকো গাড়ী চালক সব আমাৰ লগত আমি যোনখন হোটেলত খাম আমি এটা ফ্যামিলি টাইপ থাকো ইষ্টেজত উঠাৰ পিছত দাদাই আকৌ কৈ যায় ঐ আজি অমুক ধাবাত ৰখিবি দেই মই তাতে ৰখি থাকিম মই অৰ্ডাৰ দি থৈছো আজি মাছেদি খাম এইটো জুবিন গাৰ্গৰ অৰ্ডাৰ মানে সেইটো আমি মিছ কৰিলেহে গালি খাম কিন্তু বহুতে চাগে মিউজিচিয়ান খিনি গুৰুত্বই নিদিয়ে আজি তো এনেকুৱা সিংগাৰ আছে গান গালে গাড়ীত উঠি গুচি গ'ল মিউজিচিয়ান খিনি আৰু আমাৰ কথাটো সম্পূৰ্ণ বেলেগ আমাৰ কথা এনেকুৱা হয় আমি খাই শেষ হোৱালে জুবিন গাৰ্গ বহি থাকে আমি গুচি যাওঁ তেতিয়ালৈকে বহিয়ে থাকে তুমি নোখোৱা নেকি নাই মইতো ঘৰত খাম মই দেৰিকে খাম তোমালোকৰ কাৰণে বহি আছো তেতিয়া বৰ বেয়া লাগে নিজে কিন্তু ঘৰত খাব এই যে গুণীয়ে গুণৰ মূল বুজে সেইটোৱে কথা জুবিন গাৰ্গ ৰাজাদাই কৈছে ন ওৱান্স আপন এ টাইম বুলি নহয় জুবিন গাৰ্গ আচলতে অৰিজিনেলি এজন মিউজিচিয়ান তেওঁ সব বজাব জানে তেওঁ মিউজিচিয়ান কাৰণে তেওঁ জুবিন গাৰ্গ